আহোম সাম্ৰাজ্য যিয়ে মোগলক 17 বাৰ পৰাস্ত কৰিলে। হেল্ল' এভৰিৱান, ৱেলকাম টু হিষ্টৰিকেল ভিডিঅ'। বন্ধুসকল, যেতিয়া মোগলে সমগ্ৰ ভাৰতবৰ্ষত শাসন কৰি আছিল, তেতিয়া তামিলনাডু, পাকিস্তান আৰু আফগানিস্তানত মোগলসকলক কোনো একো ক'ব পৰা নাছিল। কিন্তু ভাৰতবৰ্ষৰ ভিতৰত এনেকুৱা এটা বংশও আছিল, যিয়ে মোগলক এবাৰ দুবাৰ নহয় 17 বাৰকৈ হৰুৱাইছিল। আজিৰ দিনত ইতিহাসৰ কিতাপত তেখেতৰ নাম পোৱা নাযায় যদিও তেখেতে 7খন নাৱেৰে মোগলৰ হাজাৰ হাজাৰ সৈন্যক মৃত্যুৰ মুখত পেলাইছিল। মোগল সেনাপতি ফিৰোজ খানে অসম দখল কৰিবৰ বাবে চকু দি আছিল। তেওঁকো নিজৰ সাহসেৰে বন্দী কৰি লৈছিল। 17 শতিকাত জনসাধাৰণৰ আটাইতকৈ ভয়ানক সম্ৰাট ঔৰংজেবে সমগ্ৰ দেশতে সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল। সেই সময়তে এনে এজন যোদ্ধা ব্ৰহ্মপুত্ৰৰ সিপাৰে সাজু হৈ উঠিছিল। তেওঁৰ অস্ত্ৰত 100 হাতীৰ সমান শক্তি আছিল আৰু তেওঁৰ ওচৰত হাজাৰটা মানুহৰ মগজুৰ সমান বুদ্ধি আছিল। সেই বীৰ সাহসীজনে ব্ৰহ্মপুত্ৰ পাৰত থকা এটা মোগলৰ চৌহদত আক্ৰমণ কৰি বহু সৈন্যক বন্দী কৰি লৈ যায়। ভাৰতৰ প্ৰতিটো কোণত শাসন কৰা সপোন দেখা ঔৰংজেবে এই কথা সহ্য কৰিব নোৱাৰি তেওঁ আকৌ আক্ৰমণ কৰিবৰ বাবে সেনা পঠায় আৰু পৰাস্ত হয়। নিজকে সম্ৰাট কোৱা ঔৰংজেবৰ সপোন ভাঙি ছিঙি শেষ হৈ যায়। মোগলক বাৰে বাৰে হৰুৱাই থকা বংশটো আৰু বেলেগ কোনো নহয়, অসমৰ মহান আহোম বংশ আছিল। সেই বীৰ সাহসী যোদ্ধাজন আছিল লাচিত বৰফুকন, যিয়ে মোগলসকলক